ভিডিও কৰি আছো ব্লগত দিবলে হ্যালো এই জায়গাটো কি মজা আহি পালো আৰু কিনো ভিডিও বনাইছো মই নিজেই নাজানো তো মাৰো গাটো ভাল লগা নাই মাথা ঘূৰণি মানে হাই প্ৰেছাৰৰ ফালে লক্ষণ তো মা শুই আছে আৰু পাপা আৰু এজনে কি কৰি আছে আৰু ছোৱালীক লৈ গৈছে বহুতৰ ঘৰত মানে ছোৱালীক ময়ে পঠিয়াইছোঁ দিনডাল মোৰ লগত লাগি তাৰপিছত মই ভাবিছোঁ এতিয়া অকণমান গ'লে মানে বিচনাটো পাৰি থৈছোঁ তাৰপিছত কি কৰি আছে দেখাই আছোঁ তাইও চিঞৰি থাকে লাইনটো আপ ডাউন কৰি আছে ভৰিকেইটা এনেকুৱা বিষাই আছে কেলছিয়াম কমিলে হেনো ইমান বিষ হয় ভৰি বিষতে থাকিব নোৱাৰোঁ আহিলে মোৰ ভৰিকেইটা লৰাবলৈ মন নাযায় ৰাতিডাল বিষাই ইমান দাঁতকে নবনাইতো বেঙেনা ভাজিব ল'লে আৰু বেঙেনা ইমান শকতকৈ কাটি ভাজি আছিলোঁ ক'বলৈ মানে তেলটো দি লগে লগে দি দিলে গৰমো হ'ব নিদিলে ৰান্ধনি কৰি আছে এনেকৈ কৰি থাকিব ৰাতি আৰু ভাত পানী খাই শুই থাকিলোঁ ভিডিঅ'টো এণ্ড কৰিবলৈ পাহৰি গ'লোঁ আৰু অকণমানি হৈ আছিলে মানে বহুত সৰু হৈ আছিলে ভিডিঅ'টো মই তেনেকৈ ব্লগ কৰি থকা নাছিলোঁ যদিও সেইকাৰণে ভাবিলোঁ যে আজি ৰাতিপুৱাৰ পৰা আকৌ আৰম্ভ কৰোঁ তো ৰাতিপুৱা শুই উঠিয়ে বিচনা পাৰি আছোঁ একেটা কামকে দেখাই থাকিবলৈও ভাল নালাগে তো মাৰ যিহেতু কঁকাল বিষ হৈ আছে সেইকাৰণে মানে বহুতকৈ কঁকাল বিষাই আছে তো একো কৰিব পৰা নাই আৰু মই এতিয়া বিচনা পাৰি বাকী কামবোৰ কৰি তাৰপিছত আকৌ দোকানো যাব লাগিব এও ডিউটিলৈ গুচি গ'লগৈ তো এটা এটাকৈ কৰি লওঁ আৰু আপোনালোকৰ লগত যিমানটো পাৰিছোঁ শ্বেয়াৰ কৰিছোঁ কাৰণ অকলে নোৱাৰি যে ভালকৈ শ্বেয়াৰ কৰিবলৈ কাৰণে মানে কেমেৰামেন এটা লাগে তো মোৰ কেমেৰা ধৰি দিয়া আৰু ষ্টেণ্ড নাই তো এয়া মই বিচনা পাৰি আছোঁ আৰু বিচনা পাৰি বাহিৰত কি কাম আছে এটা এটাকৈ কৰি লওঁগৈ মাৰ কঁকালটো বেছিয়ে বিষাইছে কাৰণে একো কৰিব পৰাও নাই আৰু শুই উঠা নাই শুয়ে আছে নহ'লে ৰাতিপুৱা বাৰী কাম মই কৰিব নালাগে চব মায়ে কৰে এয়া মোৰ বাচন ৰাতিপুৱা আৰু ফিল্টাৰত এইফালে পানী দি মই কাপোৰ আছিলে কেইটামান ধুবলৈ সেইকেইটা মই তিয়াই মানে চাৰ্ফত দি থৈছোঁ এতিয়া বাচনকেইটা ধুই লওঁ আৰু দুখে সুখে জীৱনটো গৈ আছে আৰু নাজানো কিমান দিন এনেকৈ থাকিব পাৰোঁ তো যিমানটো পাৰিছোঁ মানে নিজৰ ফালৰ পৰা চেষ্টা কৰিছোঁ যে মই ভাল কাম কৰি যাব পাৰোঁ বুলি তো সংসাৰ এখন চলোৱাও কম ডাঙৰ কাম নহয় তো আমাৰ তেনেকুৱা মানে এতিয়া আৰ্থিক অৱস্থাটো ইমান ভাল চলা নাই তো এইফালে টিপ টিপ বৰষুণ দিছে কিন্তু মই কাপোৰ ধুই থাকোঁতে ইমান বৰষুণ নাছিলে তো কাপোৰবোৰ ক'ত মেলিম কি কৰিম ভাবি এয়া মেলি আছোঁ আৰু বাকীখিনি ইফালে মেলিমগৈ বুলি গৈছোঁ ঘৰৰ পৰা আহিয়ে লগে লগে আকৌ মিটিঙত আহিবলগীয়া হ'ল মিটিং মানে কি আধাৰ কাৰ্ড আৰু বেংকৰ পাছবুক লিংক কৰি আছে বিহু মানে যাৰ সেই কিনো কৈছোঁ চোন মানে লিংক কৰাই আছে গোটৰ ফালৰ পৰা তো কি কাৰণে কৰাইছে সেইটো মই বাৰু বিশেষ গম পোৱা নাই তাৰপিছত যদিও গম পাওঁ তেন্তে চাই থাকক বাৰু ছোৱালীও ইমান উৎপাত কৰি আছিলে মই তেনেকৈ অকণমান ভিডিঅ' কৰি আহিছোঁ তাকে কৈছোঁ মিটিং শেষ হৈ গ'ল কেতিয়া ঘৰত গৈ আছোঁ ছোৱালী গৈ লৈছোঁ হাতত এতিয়া প্ৰায় 7টা বাজিলে আৰু ঘৰত যাবলৈ কাৰণে সময়ো হৈ গৈছে দোকান বন্ধ কৰিলে মানুহ চানুহ নাই সেইকাৰণে অকণমান জল্দিয়ে যাওঁগৈ কাৰণ মাৰো গাটো ভাল নহয় কি কৰি আছে জানো ফোন কৰিছিলোঁ এবাৰ ৰিচিভ নকৰিলে তাৰপিছত ফোন কৰিলে নাই গম নাপাওঁ তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো Duli 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 dulani tekori hati marelati ama kitikati.
Kita bayi ini kamu pulang. Oh. Kangkan পোৱালি আহিছে মাম খাব লাগিব তোক সেইকাৰণে মই খেলিবলৈ দিছো অকমান মাথা গৰম যেনে আহি গ'ল তেল তেলিবা এনেও এতিয়া ৰাতি কৰিব শুবলৈ কাৰণে দিনত শুইছিলে কাৰোৱে নেট নচলে দেহা চাবি বাতি কাহি নবহিবি আকৌ ফুলতে কি এইটো কি চামুচ দেহা এইটো কি চামুচ এই ডাঙৰ চামুচ কাটা বনাবলৈ আছিলে 2 কেজি ওজনৰ বহুত লৰালৰিকে ফ্ৰী ফায়াৰ কেক বনালো ষ্টাইলটো এয়া মোৰ ফ্ৰী ফায়াৰ কেক ৰেডি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব কি নামটা কি ইউটিউবৰ নাম নাই আমাৰ ইয়াত ৰাইডাৰ আহিছে আৰু সবে ৰখি আছে বেষ্ট মানে বেছিকৈ ৰখি আছে ফটো উঠিবলৈ কাৰণে বাইক ৰখাই থৈ দিছে দুটা বাইকৰ বিষয়ে ইমান অভিজ্ঞতা নাই বাইকৰ বিষয়ে মই ইমান নাজানো যদিও মানে যিখিনি জানিছোঁ সেইখিনিকে শ্বেয়াৰ কৰিছোঁ কাৰণ আমাৰ ইয়াত আহিছে ৰাইডাৰ কংকন তালুকদাৰ আৰু ইয়াৰ লগত আৰু ঢেৰ মানুহ আহিছে মানে লগৰ আৰু এই দুটা বাইক হৈছে এই লগৰ দুটাৰ তো অকণমান ভিডিঅ' কৰিছিলোঁ আৰু চবে ফটো উঠাত ব্যস্ত কংকন দা এতিয়ালৈকে অহা নাই তো আহি আছে আমাৰ ইয়াত তো লগ পাবই মই বাইক ফাৰ্ষ্টত দেখালো তাৰপিছত মানুহজনক দেখাওঁ কি মই বাইকৰ বাৰু নাম চাম নাজানো এইটো কিবা Z900 নেকি এইটো বাইকটো আৰু ৰাবা দেখাই ফাইনেলি মই লগ পাইছোঁ हमको भी আমার মোবাইলে হাতে ये नुका नकरी बाधे वीडियो আছে তো ভিডিও কৰি আছো ব্লগ দিবলে হ্যালো কি খবৰ সবৰে আমার উঠাই দি হ্যাঁ উঠাই শুনো এয়া কংকনদাৰ বাইক আৰু প্ৰায়ৰে ড্ৰিম বাইক বুলি মই শুনিছোঁ সেই ষ্টেটাছ লগাইছিলোঁ যেতিয়া শুনিছোঁ নাজানো কেইজনৰ হয় কিন্তু হ'লেও বাইকখনত লগত ফটো উঠিবলৈ কাৰণে বহুতে ৰখি আছিলে কংকনাৰ লগতো মানে লগ পাই বহুত ভাল লাগিল আৰু ভিডিঅ'বোৰ আগৰ পৰাই চাওঁ বাৰু তো তেনেকেই অকণমান দেখালোঁ আপোনালোকৰ লগতো ইমান মানুহ ভিৰ হৈ আছিলে নহয় ব্লগ এখন বনালো কংকন তালুকদাৰ দাদাৰ লগত আৰু এতিয়া গৈ আছো ঘৰত আগফালে পুৰা মানুহ ভিৰ হৈ আছে আমি পেছে পেছে গৈ আছো মানে যোৱা নাই যাম আৰু পুৰা মানুহ কি ব্লগত দি দিম এনে বনাই থৈছো নেকি কিবা অৱস্থা নাই কিন্তু বহুত ভাল দেই